উঠে 10 crore হিসাব কৰকচোন টোটেল কৰিলে কিবা 260 crore সেই 260 crore এটো ভালকে এতিয়া কমপ্লিট কৰা নাই ঠিক এনেধৰণে কিবা কিবি স্কিম ল'ব পাৰে দাবী কৰি আছে কিন্তু আমি কৈছো হিমন্ত বিশ্ব শৰ্মা যদি কাৰ্বি আংলংতো ভাই নদ নদী বহুত আছে ডাঙৰ ডাঙৰ নদীবিলাক আছে এইটো ডেম ভালকে বান্ধি পেলাই যদি খেতি পথাৰত খেতিয়কসকলৰ কাৰণে ইৰিগেশ্যন ফেচিলিটিজটো দিয়কচোন ইমান হাজাৰ পৰিয়ালৰ মাটিখিনিত আমি ইৰিগেশ্যন ফেচিলিটিজ আমি দিলো বুলি ক'বলৈ চাইতে সাহস আছে নেকি কোনো উদাহৰণ আছে নেকি কাৰ্বি আংলঙত বা ডিমা হাছাওত এইবিলাক কাম কৰিলে আমি খেতিয়কসকলৰ কাৰণে সঁচা দেই বিজেপি চৰকাৰে কিবা এটা কৰিছে ইটো আমি কৰা দেখা নাই এগ্ৰিকালচাৰ পৰা কি কৰি আছে একো নাই জিৰো আৰু ইৰিগেশ্যন পৰা কি কৰি আছে না আমি একো দেখি পোৱা নাই ৰাইজে গম পোৱাকে ৰাইজে দেখাকে এনেকা ডাঙৰ ডাঙৰ স্কিম যদি ললে হয় আমি কলো হয় বিজেপি চৰকাৰ কিবা এটা কৰিছে কিন্তু আমি এইবিলাক দেখা নাই সেইকাৰণে আমি কৈছো বিজেপি চৰকাৰ এটা ফেইল হৈছে ফেইল চৰকাৰ ৰাইজৰ কাৰণে ৰাইজৰ হকে কাম কৰা নাই আৰু এইবিলাক যে ইউপিডিএছৰ টক্সৰ এগ্ৰিমেণ্টৰ পইচা অহা আৰু বাকীবিলাকে ইউপিডিএছৰ কিবা নহয় কেনেলা আৰু 6টা সংগঠনৰ পৰা যিটো পইচা অহা এইবিলাক স্কিম যেতিয়া ইয়াত লৈছে সেই সময়ত কাৰ্বি আংলঙতো বহুত সৰু সুৰা কন্ট্ৰেক্টৰ বহুত আছে তেখেতসকলৰ কাৰণে কিবা সুবিধা দিছে নেকি 1 কোটি কৰিব পৰা কন্ট্ৰেক্টৰ বহুত আছে 2 কোটি 5 কোটি লোকে কৰিব পৰা কন্ট্ৰেক্টৰ খিনি আছে ইয়াতে আৰু কোনোবা 5 লাখ 10 লাখ এইবিলাক কন্ট্ৰেক্টৰ আছে কৰিব পৰা কন্ট্ৰেক্টৰ আছে এইবিলাক সুবিধা দিছে নেকি কৰবা নাই দিয়া কতো আমি এনে ধৰণৰ কৰা দি আমি দেখা নাই গোটেই পইচা বিলি যিবিলাক আছে এটো ডাঙৰ কন্ট্ৰেক্টৰ বিলাক আহি কোট বা বাহিৰৰ পৰা আহি গোটেই কাম বিলাক কৰিছে আৰু যি প্ৰফিট বিলাক আছে কিন্তু লৈ গল আৰু যিবিলাক কাম ইয়াত দেখিছো এই কোৱালিটিৰ ওপৰত আমি কোনো মানে সন্তুষ্ট নহয় এটা ৰাস্তা বনাব এইটো 5 বছৰো না যায় এবছৰ এটা বছৰো না যায় এনেকা উদাহৰণ বহুত আছে প্ৰত্যেকটো ৰাস্তা আপোনালোকে চাব এটা মানে ৰাস্তা ভালকে বনোৱা আমি দেখা নাই সেইকাৰণে আমি কৈছো বিজেপি পাৰ্টি টু এন্টি পিপল হয় এন্টি পিপল চৰকাৰ কাৰ্বি আংলং জনসাধাৰণৰ কাৰণে এইটো চৰকাৰ নহয় ভালৰ কাৰণে এছ এ হোল কেৱল কাৰ্বি আংলং বুলি নহয় ডিমা হাছাও বুলি নহয় এছ এ হোল আমি ঠিক এনেদৰে আমি দেখা পাইছো থেংক ইউ মই টেকনিক্যাল পাৰ্সন নহয় বুলি কৈছে মইতো জানো মই টেকনিক্যাল পাৰ্সন নহয় চমাংকুৰে মোক কৈছে যে 2000 কোটি টকা 200 কোটি টকা বোলে ঘৰ বনোৱাৰ কথাটো আমি কোৱা ৰতন ইংতি আৰু জগন ইংতি আৰু কংগ্ৰেছ পাৰ্টিয়ে কোৱা নাই নহয় এইটো তাৰ নিজৰ যিটো আৰ্কিটেক্টে কৈছে মাল্টি মিলিয়ন ঘৰ আমি বোলে হন্তি বোলে এই আৰ্কিটেক্ট কিটা বোলে হন্তৰ অৰ্গানাইজেশ্যনটো আজিলৈকে পোৱাই নাই বুলি কৈছে এই ধৰণৰ প্ৰজেক্ট ইয়াতে প্ৰথম পাইছে বুলি কৈছে যেতিয়া ইমান বম্বেৰ পৰা আহি যদি এনেকা প্ৰজেক্ট ইয়াতে পাইছে বুলি ক'লে মানুহে ধৰি লৈছে এইটো 200 crores 300 crores বা 100 crores বুলি এটো কাৰণে মই হেতু সুধিব খুজিছে যে মইতো নাজানো বিকজ আই এম নট আ টেকনিক্যাল পাৰ্সন কিন্তু চমাংকুৰটো জানিব লাগে খালি আমাক জনাই দিয়ক আগত যে পুৰণা ঘৰ ভাঙা তো কথা মই সুধিছো 2-3 crores মান গৈছে বুলি কৈছে এটোতো সাধাৰণ ঘৰ নহয় না এই ঘৰটো ৰাইজো চাব মন যাব না মই আপোনালোকে চাব মন যাব ইয়াতে কিছুমান ফটো থাকিব লাগে এইটো মোৰ কিবা হয় কৈছো এই ফৰেষ্টত দখল কৰি আছে ফৰেষ্টত আজি প্লান্টেশন আজি দিনৰ লোকে ইয়াতে একাউন্ট নম্বৰ আছে দেই আপোনালোকে চাওক একাউন্ট নম্বৰ আছে ইয়াতে একাউন্ট নম্বৰ SBI 4062089780 sir IFS code 1170 East Division ইয়াতে টকা ইতিয়ালৈকে 38 crores and 4,59,250 crores already deposited ইয়াত এটো withdraw কৰিছে opening balance আছিল আগতে 36,86,780 rupees আছে 0.77 crores আৰু ইয়াত total পইচা আহিছিল 261 crores 67,789 rupees কিমান আছে ইয়াতে ইমান পইচা আছে মইতো ক'ব নোৱাৰো এইটো তাৰ পিছতে ইয়াতে অলৰেডি পইচা প্ৰথমে ড্ৰ কৰিলে 38 crores 74,000
সেইটো কিমান হ'ব 3 crore 38 crore 74 lakh 59,258 প্ৰথম ড্ৰ কৰিছে তাৰপিছত ড্ৰ কৰিছে 48 crore 16 lakh 72,542.48 ইয়াৰ পিছত ড্ৰ কৰিছে 36 crore 85 lakh 63,404 all total পইচা ইয়াত আছে 200 crore 61 lakh 67,000 ইমান approx exact আছে এটো মই গাই দিব পৰা নাই ইয়াত ইমান আছে এই পইচা কিটা এটা আৰু ড্ৰ কৰিব কাৰণে বলে 100 কোটি অলৰেডি ৰিকুৱেশন দিছে বুলি কৈছে এই কিটা গছ ক'ত আছে প্লান্টেশন ক'ত আছে আজি ইয়াতে নিজৰ ইচ্ছা মতে কৰিব পাৰিব কিন্তু হেবিলাক যে চিৰৈ দিন কাৰণে যে লুকাই থাকিব এটো ঢাকি দিব পাৰিব এটো কোনো পইধে নোৱাৰে আৰু বহুত কথা আছে ক'বলগা যে কংগ্ৰেছত একো কৰা নাই বুলি কৈছে আৰু মুক্ত ইলিগেশন দিয়া আছে জগত দাও ইলিগেশন দিয়া আছে মোৰ বলে ইএম টাইমৰ বলে কিনু কৰিছে অলপ গৈ হক না হেই জিতু মই জিতা ইএম আছিলো মই এডুকেশনত only 2.5 years আছিলে second term of PWD only 1 year 3 months আছো 3.5 years ত দুৱাৰ বাগুৰিত আপোনালোকে গৈ সব যে তাতে মডেল হস্পিটেল আছে আজি 10 বছৰ বেছি হৈ গল এম্বুলেন্স একটা দিব পাৰ নাই বিজেপিয়ে লাজ পাব লাগে যে হেলথ সেক্টৰত ইমান বেয়া কোৱালিটি এডুকেশনৰ কথা কৈছে দুৱাৰ বাগুৰিত মডেল কলেজ আছে মডেল স্কুল আছে মডেল গাৰ্ল হোস্টেল আছে তাত আজিলৈকে ভালকে ৰান কৰিব পৰা নাই মডেল কলেজ আজিলৈকে কমপ্লিট হোৱা নাই মডেল স্কুল আজিলৈকে কমপ্লিট কৰিব পৰা আৰু প্ৰত্যেকটো স্কুল আজি আপোনালোকক দুৱাৰ বাগুৰিত সব বাউণ্ডাৰী ওয়াল আছে আৰু অল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰ ওয়েল বিল্ট হিটো হনা ইয়াৰ পিছত তাৰ পিছত তাত জনসাধাৰণ ৰাইজ কাৰণে ভাবি দুখীয়া ৰাইজৰ কাৰণে ভাবি তাতে হাৰলংবি বেলংবি কলেজ আছে HBC কলেজ বুলি আছে তাত হাৰলংবি বেলংবি কলেজ এই লাইসেন ইংলেঙে যে আমাৰ ষ্টুডেন্ট অৰ্গানাইজেশন থাকি পলিটিক্স সুমায়ো কাৰ্বি আংলং ৰাইজৰ কাৰণে কংগ্ৰেছ পাৰ্টিয়ে কি কৰিছে গম নাপালে ইয়াৰ পিছত আপোনাৰ ডাইহুৰি ৰিভাৰ্ছ beginning from Dwarbauri constituency up to Kahara jitu kiba loke river loke tate 13 ta bridge ekbarat sanction hoise ei amak hude iku kora nai ni boundary wall hisabe ami Bagurit Pechi Bangalo love you jitu guest house tapse ekini Kahara side ethnic village Raidang inti model village heblak ami kurisu kene ya kuribo parise etu কংগ্ৰেছ তামা জনসাধাৰণ কাৰণে চিন্তা কৰা কাৰণে ঘৰ হয় দিছ অলসো ইটালিয়ান হাউস ইটো ইটালিয়ান ঘৰ হয় আৰু এটা মানুহে হাজিৰা কৰিলে মিস্ত্ৰী স্কিল লেবাৰ লগালে 1000 টকা 2000 টকা হয় হাজিৰা এই ঘৰটো ভাঙাবলে কিমান লাগিব ইটো 2 ষ্টৰী ঘৰ নে কিমান হয় 2 ষ্টৰী নে 1 ষ্টৰী ঘৰ হয় হেতু হয় ইয়াৰ পিছত ইটা যে বনাই আছে আমি না জানো এটো আমিতো চমাংখৰ কৈছে আমিতো এটা টেকনিক্যাল মানুহ না হিয়ন্তি জানে যে কৈ দিয়ক না কাৰ্বি আংলং ৰাইজক কিমান গৈছে পুৰণা ঘৰটো ভাঙিবলে আৰু তাত ঘৰ বনাবলে কিমান গৈছে হিটোৱে আমি সুধিছিলো ইটো আমি ন লোকে জনাই দিয়া কাৰণে আৰু হিয়ন্তি ধনচুৰি ৰিজাৰ্ভৰ কথাটো কৈ আছে ইনে আমাক ব্লেম কৰি আছে বুলি কৈছে আমি ইয়াত ডিটেইলছ ডকুমেন্ট আছে এটো বৰ্ডাৰ এৰিয়া হয় মানি ৰিসিপ্ট পৰ্যন্ত আছে তাত মাটি লোৱা আৰু এতিয়া হেকিনি ইয়াত উইদাউট এনি ডকুমেন্ট আহিকিনি কিছুমান কথা ক'ব নালাগে দিছে বুলি কৈ দিয়ক নাগাক আমি গাঁও খুলিব দিছে বুলি কৈছে জজ মিলিগে অলৰেডি কৈছে অমৰ সিং টিছুৱে তাত গৈ কিনি অলৰেডি তুলিৰামৰ ৰংহাঙৰ নিৰ্দেশক অলৰেডি তাত গৈ কৈছে যে we are sent by তুলিৰাম ৰংহাং যে he has already directed us আমাক মাতিছে আৰু আমাক জনাইছে তাত যে গাঁও খুলিব লাগে বুলি কৈছে এই গাঁওটো খুলিছে নে নাই দিছে নে নাই জনাই দিয়ক না আমিতো খালি জানিব বিচাৰিছে আমি দিবি নি দিবি কথাটো কোৱা নাই you are in the government you are in the power whatever decision is to be taken itu আপোনালোকে লব আমি নহয় কিন্তু ৰাইজে জানিব বিচাৰিছে তাত একো কৰা নাই বুলি আপোনালোকে ক'ব নোৱাৰে আমি একো নাজানাকৈ আমি কোৱা নাই itu evidence হয় তাত ঘৰ বাড়ি সব হৈ আছে কাৰ্বি ঘৰ একটাও নাই তাত ডিমাচা ঘৰ একটাও নাই তাত কিন্তু তোমালোকে তো কৈছিলা না মডেল ভিলেজ তাতে
আমাৰ কি আছিলে একটা সোসাইটি কি হৈছে কি মডেল ভিলেজ আছে সেইটো ইউনাইটেড ভিলেজ হিচাপে মডেল ভিলেজ আছে তাত কৰিব সেইবিলাক সব ৰিচিভ আছে তাৰপিছত কাগজ পত্ৰ আছে তাৰপিছত নানা ধৰণৰ অৰ্গানাইজেশ্যন কেইটা সব কাগজ পত্ৰ দিয়া আছে ইয়াত একটা লিখিছে কি মই ৰেড চিনি দি দিছে দেই ইয়াত কৈছে কি আৰ ডিমাছা ট্ৰাইবেল ভিলেজ ৱেলফেয়াৰ সোসাইটি দেই সিহঁতি কৈছে কি Karbi Anglong Autonomous Council backed by Sri Tuliram Ronghang, the present DGP Chief Executive Member of Karbi Anglong District Council Difu. He backing up কি আছে আমি মাত্ৰ জানিব খুজিছো তুলিৰাম ৰংহাঙৰ পৰা আৰু তাৰ যিটো প্ৰেছ বিদত বহিছে একেলগে জানে নে নাজানে জৰ্জ মিলিক আৰু অমৰ টিছৰ কিটা তাত গৈ যে কি প্ৰতিশ্ৰুতি দিয়াইছিল ইয়াতে অলৰেডি কৈছে যে ইট ইজ বেকড বাই তুলিৰাম ৰংহাং ৰিজাৰ্ভ এৰিয়া হয় that is Dhonsi reserve is already 100 years old 100 বছৰ already complete হৈছে ইটো সেন্ট্রাল ৰিজাৰ্ভ হিচাপে থাকিব আৰু হে ৰিজাৰ্ভত যে কেনেকা গাঁও খুলিব পাইছে আমি ইটোই জানিব খুজিছো তুলিৰাম ৰংহাং আজি যিমান এনভাইৰনমেন্টৰ কথা ইমান গছ লগাইছে বুলি ক'লে কিন্তু আমি বিশ্বাস নকৰো কাৰণ এক সাইডৰ পৰা গছ কাটি আছে ৰাস্তা পদূলি গছ কাটি আছে কাউন্সিলে ৰেভিনিউ পাইছে না এইটো কোনে জানে আৰু একটা কথা দায়িত্ব ডাঙৰ কথাটো একটা বহুত ইয়াত ফেমাস হৈ আছিল জব ক্ষেত্ৰ জব দিম বুলি কৈছে না এটা নেপিয়াৰ খেতি কৰিলে কিমান 400 নে কিমান জব দিম বুলি কৈছে 400 জব আৰু ইয়াত মেডিকেল কলেজ আছে সজং আমাৰ কাৰ্বি আংলঙৰ ইয়াতে ইন দা হাৰ্ট অফ ডিফু টাউন হেতু মেডিকেল কলেজ আছে চাকৰি লাগে নে মেডিকেল কলেজ লাগে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে তাত পৰানো আমাৰ মানুহ চাকৰি পাব নি আমাৰ মডেল কলেজ আছে মডেল স্কুল কেইটা আছে তাতনো আমাৰ মানুহ কেইটা ৰেগুলাৰ চাকৰি পাইছে নি আমাৰ যিটো আমাৰ কাৰ্বি আংলঙত এতিয়া যিমান প্ৰাইমেৰী স্কুল আছে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলে চাকৰি দিব পাৰিছে নি হে কিটা আগত এডজাস্ট কৰক আৰু এই যিটো প্ৰতিশ্ৰুতি দিছিলে আমাক হিতু নিপিয়াৰ খেতি নকৰি ৰিলায়েন্সক নিদিলেও তো যিটো বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিলে 2014 ত পাৱাৰ আহিব কাৰণে এই 2 crore চাকৰিটো দিয়ক না সেই কিটা আমি প্ৰশ্ন কৰিছে সেইবিলাক আপোনালোকে উত্তৰ দিয়ক স্পোক পাৰ্সন কেইটা এনে লাংফাং কথা কেইটা আপোনালোকে কৈ নাথাকিব আৰু ফৰেষ্টত মৰ্নিং টিপিআই কৈছে that morning TPI কৈছে যে some big shot are involved ডাঙৰ মাছ বৰালি মাছ কিটা আছে বুলি কৈছে এই বিগ শট কিটা কোন হয় আজি তুলিৰাম ৰংহাং নিজে ফৰেষ্ট ইনচাৰ্জ হয় উলাই দিয়া নাই কিয় ইনকুৱাৰী বহা নাই কিয় মই জেলৰ পৰা আহিলে কোন কোন ডাঙৰ মানুহ আছে হেতু মই সব উলাই দিম বুলি কোৱাটো হেতু আজিলৈকে উলাই দিয়া নাই তাৰমানে নিজে জড়িত থাকিব ফৰেষ্ট ইনচাৰ্জ হিচাপে কেনেকা হেতু লুকাই থাকিব নিশ্চয় তুলিৰাম ৰংহাঙে জানে এটো প্ৰকাশ কৰক ইনকুৱাৰী কৰক আমাৰ ফৰ ক'বলগীয়া কথাটো ইটোৱে এতিয়া বিজেপি চৰকাৰ ষ্টেটত এতিয়া 10 বছৰ হওঁ কেন্দ্ৰীয় চৰকাৰ এতিয়া 11টা বছৰ হৈ গ'ল আৰু ইয়াতে কাউন্সিলতো ঠিক এনেকৈ 10টা বছৰ হওঁ 10টা বছৰ হৈ গ'ল এটা আমাৰ প্ৰশ্নটো হ'ল 10টা বছৰত আগৰ পৰা যেটো ইলেকশন সময়ত কেটামান কথা কৈছিলে বিজেপিয়ে প্ৰথম কথা কৈছিলে ডাঙৰকে কৈছিলে যে কাৰ্বি আংলঙৰ ৰাজনৈতিক সমস্যা অটোনমাস ষ্টেট ইস্যু আমি সমাধান কৰিম সেই কথা কৈছিলে স্পষ্টকে আৰু ইয়াত ইলেকশন সময়ত আহি পেলাই কৈছিলে হিমন্ত বিশ্ব শৰ্মাই ইয়াত SIU বুলি আছে SIU ষ্টাফ ইনস্পেকচন ইউনিট এইটো প্ৰবলেম আছে হেকাৰ হেইটো আমি ব্ৰহ্মপুত্ৰত নদীত দুলিয়াই দিম বুলি কৈছে নে পেলাই দিম বুলি কৈছে কিবা এটা কৈছিলে কিন্তু সেই কথাখিনিত আমি এতিয়া কি দেখিছো এতিয়ালৈকে হোৱা নাই এতিয়ালৈকে আগৰ যেনেকা আছে এনেকুৱা আছে সেই কিটা প্ৰশ্ন এটা আমি কৰিব বিচাৰিছো এটা অটোনমাস ইস্যু কিতিয়া পাব অটোনমাস ষ্টেট ইস্যু টিকেটকলৈ গৈছে এতিয়ালৈকে আমি আলোচনা কৰা আৰম্ভ কৰা আমি দেখা নাই তেনে বিজেপি কিমান সিনচিয়াৰ সেই বিজেপি চৰকাৰ সময়ত কি অটোনমাস ষ্টেট দিব নে নাই সেই প্ৰশ্ন আজি আমি কৰিছো সেই উত্তৰটো আমাক লাগে আৰু সেইকাৰণে
আমি যোৱাবাৰ আমি এটা প্ৰেছ মিটত আমি সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মাক ধৰে এন্টি অটনমি 6 শিডিউলৰ অটনমি বিৰুদ্ধে কাম কৰিছে সি এন্টি অটনমি বুলি আমি কৈছো এন্টি কাৰ্বি বুলি মই কৈছো এন্টি ট্ৰাইবেল বুলি আমি কৈছো কোৱা কাৰণ এইটোৱে কাৰণ যিবিলাক পাৱাৰ দিয়া হৈছে এইবিলাক পাৱাৰ এটা এটাকে ল'বলৈ চেষ্টা কৰিছে এছআইটো লৈ গ'ল আগত আকৌ এতিয়া এই এমপ্লয়িজ সকলৰ যিটো চেলাৰীটো পইচা ইয়াত আহিব লাগে কাউন্সিলত আহিব লাগে সেই পইচা যেনেকা SOPD পইচা ইয়াত ষ্টেট পৰা যিটো পইচা দিবলগীয়া কাউন্সিলত আহে ঠিক এনেধৰণে ইয়াত আহিব লাগে কিন্তু হোৱা নাই সেইকাৰণে মই তেতিয়া কৈছো যে MOU উলংঘন কৰা হৈছে অফিচ মেমৰণ্ডাম উলংঘন কৰা হৈছে আৰু ইভেন এইটো কনষ্টিটিউচনত উলংঘন কৰা হৈছে কাৰণ স্কুলৰ যিটো এতিয়া আপ টু হায়াৰ ছেকেণ্ডাৰী স্কুল ইটো কমপ্লিটলি দ্য কাউন্সিল সাবজেক্ট এটা আমি এৰিয়াৰ ওপৰত আমি আইন বনাব পাৰো লিজিসলেটিভ পাৱাৰ আছে এক্সিকিউটিভ পাৱাৰ আছে গোটেই পাৱাৰ আছে সেইটো ওপৰতো তেখেতসকলে টাচ কৰিছে সেইকাৰণে আমি কৈছো এইটো এন্টি কেবা হয় আৰু মই কেইটামান প্ৰশ্ন কৰিছিলো এইবিলাক আমি উত্তৰ পোৱা নাই আমি সেইবিলাক উত্তৰ নোপোৱালৈকে আমি উত্থাপন কৰি থাকিম আৰু এটা আমি কৈছো যে 10 কোটি প্ৰত্যেকটো সমষ্টিত যে ইনডোৰ ষ্টেডিয়াম বনাইছে অডিটৰিয়াম যে বনাইছে বাউণ্ডাৰী ৱাল যে বনাব লাগে এইবিলাক এতিয়ালৈকে শেষ হোৱা নাই কৰবাতো বাউণ্ডাৰী ৱালে হোৱা নাই কৰবাত আধাৰুৱা হৈ আছে ঘৰৰ ঠিক নহয় কৰবা সিট কেপাচিটিটো বেলেগ কৰবা 500 কে বনাইছে কৰবা 200 কে বনাইছে কৰবাতো এটা চুকি দি বহাব পৰা নাই কিন্তু পইচাবিলাক ক'ত গ'ল সেইকাৰণে আমি প্ৰশ্ন কৰিছো এইবিলাক কেতিয়া শেষ হ'ব নে পইচা সব খাই শেষ কৰে নেকি এইটো ইয়াতে দুৰ্নীতি হৈছে নেকি সেই প্ৰশ্নবিলাক আমি কৰিছো সেইবিলাক উত্তৰ আমি পোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মাক আমি কৈছো 2 কোটি প্ৰত্যেক বছৰে চাকৰি দিয়াৰ কথা প্ৰশ্ন আছিলে কথা প্ৰতিশ্ৰুতি আছিলে আৰু মই এইটো ক'ব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা যদি কাৰ্বি আংলং ৰাইজক ইমান যদি মৰম কৰে কাৰ্বি সকলক বা ডিমাচা সকলক বা ট্ৰাইবেল সকলক ইমান যদি মৰম কৰে তেনেহলে আপুনি চাওক অসম চৰকাৰৰ এমপ্লয়িজ এপ্ৰক্সিমেটলি গভৰ্ণমেণ্ট সাৰ্ভিস 5 লাখকে আছে 5 লাখ ইয়াৰ পৰা 5% বুলি ক'লে কিমান হ'ব 25 লাখ এই 25,000 5 লাখ পৰা যদি 5% কে হয় তেনেহলে 25,000 কাৰ্বি ডিমাচা ট্ৰাইবেল সকলৰ ৰাইট অধিকাৰ 5% আমি 25,000 কে আমি চাকৰি পাব লাগিছিল এই বেকলগটো আপুনি ফুলফিল কৰকচোন চাকৰি দিয়কচোন বেকলগ ফুলফিল কৰকচোন আপুনি নতুন এপইন্টমেন্ট দিয়কচোন নাই 10,000 মান চাকৰি দিয়কচোন কাৰ্বি ডিমাচা গোটেই আনএমপ্লয়ড যুথ সমস্যাটো সমাধান হৈ যাব ট্ৰাইবেল সকলৰ সমস্যা সমাধান হৈ যাব জগদিংটি ক'লেও কোনো নামানিব এতিয়া ইমান চাকৰি দিলো ভাল বুলি ক'ব সেইকাৰণে এনে ওপৰকে দেখায় আচলতে কাৰ্বি সকলক মৰম নকৰে ডিমাচা সকলক মৰম নকৰে সেইটো এন্টি ট্ৰাইবেল হয় এন্টি কাৰ্বি এন্টি ডিমাচা হয় আৰু কওকচোন এতিয়া বহুত ডাঙৰ